হেল্ল' গাইজ, আজি আমি গৈছোঁ শিৱসাগৰলৈ। মৃদুৰ অলপ অফিচিয়েল কাম আছে আৰু মই গৈ আছোঁ ভ্লগ বনাবলৈ, কিন্তু ক'ত বনাম সেইটো ডিচিজন লোৱা হোৱা নাই। তাকে মৃদুৰ অফিচিয়েল কামটো হৈ লওক, তাৰপিছত চিন্তা কৰিম ক'ত যাম। চ' সেইটো কাৰণে ভিডিঅ'টো শেষলৈকে চাব। তো এয়া চাওক, পূৰা বৰষুণ দি আছে। আমি শিমলুগুৰি পাৰ হৈ আহি বালিঘাট তিনিআলিত ৰৈ আছোঁ, কাৰণ পূৰা বৰষুণ। সেইটো কাৰণে বৰষুণ যাক এৰালৈকে আমিতো ইয়াতে ৰৈ দিব লাগিব। চ' আমি ইয়াতে ৰৈ দিছোঁ অলপ দেৰি, তাৰপিছত আমি আমাৰ যাত্ৰা পুনৰ আৰম্ভ কৰিম। চ' আমি এতিয়া শিৱসাগৰ পাওঁ। এয়া আমাৰ মৃদুৱে হেলমেটটো এতিয়া পিন্ধি লৈছে। ছেফটি ইজ ইম্পৰ্টেণ্ট। কিবা এটা কৈ দিয়া। হেলমেটটো এতিয়া মনত পৰিছে। এই হেলমেটটো এতিয়া মনত পৰিছে, চিটপালে পিন্ধিলোঁ। এতিয়া আমি যাওঁ। তো এতিয়া মৃদুৰ কামটো সম্পূৰ্ণ হৈ লওক, তাৰপিছত আমি যাম আমাৰ ডেষ্টিনেশ্যনলৈ। থাম্বনেইল আৰু টাইটেল চাই গম পাবই যে আমি ক'ত গৈ আছোঁ। চ' মৃদুৱে যিটো কামত আহিছিলে কামটো হ'ল। এতিয়া আমি আছোঁ, আপোনাৰ এডোখৰ দেখিবলৈ পাইছে, ইয়াতে শিৱসাগৰ ড্ৰাইভিং লাইচেঞ্চৰ কাৰণে ইণ্টাৰভিউ পতা হয়। এইডোখৰ আপোনালোকক ভালকৈ দেখাই দিছোঁ, চাই লওক। আৰু ভিডিঅ'টো শেষলৈকে আপোনালোকে চাই থাকক। আৰু আমি এতিয়া আহিছিলোঁ আপোনালোকৰ এটা পেভিলিয়ন বা এটা ষ্টেডিয়ামলৈ, যিটো মানে আহোম যুগত বনাই থৈ গৈছিলে, যিটো আমি বৰ্তমান ৰংঘৰ হিচাপে চিনি পাওঁ। এইটো ৰংঘৰলৈকে আমি আহিছোঁ বৰ্তমান। ইয়াৰ কিছু আপোনালোকক জনাবলৈ চেষ্টা কৰিম। সেই যে ওপৰত দেখিছে, সেই ওপৰ মহলাটোৰ পৰাই ৰজাই ইয়াত বিভিন্ন ধৰণৰ খেল উপভোগ কৰে। যিবিলাক বিহুত হওক, মাঘ বিহু হওক, বহাগ বিহু হওক, এই বিহুবিলাকত বিভিন্ন ধৰণৰ খেল বিহু পতা হয়। চ' সেই ৰং ধেমালিবোৰ স্বৰ্গদেউসকলে সেই তাত বহি উপভোগ কৰিছিলে। চ' আৰু ইয়াত মই কৰ্মকৰ্তাসকলক ধন্যবাদ জনাব বিচাৰিছোঁ, কাৰণ তেওঁলোকে পৰিৱেশটো ইমান চাফ চিকুণকৈ ৰাখিছে। চ' সেইটো কাৰণে সকলোকে ধন্যবাদ। আহোম স্বৰ্গদেউ প্ৰমত্ত সিংহই নিৰ্মাণ কৰা এই ৰংঘৰটো আছে শিৱসাগৰৰ মেইন টাউনৰ পৰা প্ৰায় 3 কিলোমিটাৰমান আঁতৰৰ ৰূপহী পথাৰত। হাতী যুঁজ, ম'হ যুঁজ, হেন চৰাই যুঁজ আদি বিভিন্ন ধৰণৰ খেল আৰু ৰং ধেমালিবোৰ স্বৰ্গদেউসকলে ইয়াৰ পৰাই উপভোগ কৰিছিল, যাৰ কাৰণে ইয়াৰ নাম ৰংঘৰ ৰখা হয়, অৰ্থাৎ হাউচ অফ এণ্টাৰটেইনমেণ্ট। বৰ্তমান সময়ত খেলসমূহ উপভোগ কৰিবৰ বাবে যিদৰে বিভিন্ন ধৰণৰ ষ্টেডিয়াম আছে, ঠিক তেনেদৰে এইটো এটা আহোম যুগৰ ষ্টেডিয়াম, যিটোত বহি স্বৰ্গদেউসকলে বিভিন্ন ধৰণৰ খেল উপভোগ কৰিছিলে। তো মই আছোঁ, এইটো পৃথিৱীৰ বিখ্যাত এটা আহোম যুগৰ পেভিলিয়ন, যিটোক আমি ৰংঘৰ হিচাপে জানো। তাৰ তলৰ মহলত আছোঁ বৰ্তমান, ওপৰলৈ যাম। ত' তলৰ মহলটো চাই লওক আপোনালোকে। মৃদু কেনেকুৱা ফিলিং, কেনেকুৱা লাগিছে? মজা। মৃদুৰ এবাৰ ফাৰ্ষ্ট টাইম। চ' আমাক ওপৰলৈ যাবলৈ দিয়া নাই, বৰ্তমান গেট বন্ধ কৰি থৈছে। লকডাউনৰ পিছতে নে কি নাজানো, কিন্তু ওপৰত উঠিব দিয়া নাই। ত' ওপৰলৈ যোৱা হ'লে আপোনালোকক কিছুমান শ্বট দেখাব পাৰিলোঁ হয়। চ' আপোনালোকক ছাইডৰ কিছু ভিউ দেখাই দিছোঁ অলপ। দেখিছে কিমান ডাঙৰ এখন ফিল্ডে ক'ব লাগিব, কাৰণ ইয়াত বিভিন্ন ধৰণৰ খেল হৈছিলে আগতে। ত' এতিয়াও বিহুৱে চিহুৱে হয়। তো আমি এইফালে 2 নম্বৰ মহললৈ আমি উঠি যাব লৈছোঁ। তো দেখিছে ইয়াত গেট লগাই থৈছে, উঠিব নোৱাৰে আপুনি, উঠিব দিয়া হোৱা নাই মানে। এই যিটো ওপৰত দেখিছে, সেই তাৰ পৰাই ৰজাই ইয়াত হোৱা খেল উপভোগ কৰে, আৰু মানে এনে ৰং ধেমালিবোৰ যিবোৰ হয় সেইবোৰ তেওঁ ইয়াৰ পৰাই লক্ষ্য কৰে। আমি এতিয়া উঠিব নোৱাৰোঁ, নিদিয়ে, দিয়া নাই উঠিবলৈ দিয়া তাত হোৱা নাই। লকডাউনৰ কাৰণে কি নাজানো। যি পাৰিলোঁ যি নাই আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। চ' দুৰ্ভাগ্যজনকভাৱে আমি ওপৰত আপোনালোকক উঠি দেখাব নোৱাৰিলোঁ। চ' এতিয়া আমি যাওঁ। চ' যি পালোঁ, যি দেখিলে যি নাই আৰু। চ' এতিয়া মৃদু পৱন বাই বাই কৰি দিয়ে। মৃদু ৰাস্তাত লগ পাই আছোঁ। ৰংঘৰৰ বিষয়ে ক'বলৈ চেষ্টা কৰিলোঁ, যদি ভাল পাই লাইক কৰিব, শ্বেয়াৰ কৰিব বুলি আশা থাকিল। আৰু এতিয়া আমি সোমাম শিৱসাগৰ বিশাল মাৰ্কেটত, কাৰণ বজাৰ কৰিবলগীয়া আছে অলপ। পেন লৈছে দেই, পাৰ্টি খুৱাব। পাৰ্টি কি হ'ব? এইখিনি লৈছে দেই গোটেই বান্দৰ।
এই পেটি ল'বি পেটি কমৰ ডাঙৰ নহ'লেও মিদুৱে এতিয়া পেন লোৱা পাৰ্টি খোৱালে আৰু আমি খাই লওঁ আৰু আপোনালোকো কিবা এটা খাই লওক চ' ভিডিঅ'টো আজি ইমানতে শেষ কৰোঁ আশা কৰোঁ সকলোৱে ভিডিঅ'টো ভাল পাব চ' বাই